Hello dear friends, আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিস্ট্রি নিউ এনসিইআরটি চ্যাপ্টার 7 অ্যালকোহল ফিনল আৰু ইথাৰ ইয়াৰ মোস্ট ইম্পৰ্টেন্ট টপিক আৰু এক্সাম্পল পাঠ্যপুথি প্ৰশ্নমালাৰ আৰু এক্সাৰসাইজৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব। ভিডিঅ'টি হেকলৈ চাবা, আশা কৰো তোমালোকৰ উপকৃত হ'বা। যে ফাৰ্স্ট অফ অল তোমালোকে চাবা যে অধ্যায় 7 অ্যালকোহল ফিনল আৰু ইথাৰ এলকোহলস ফিনলস আৰু ইথাৰ্স। যদি তোমালোকৰ কিতাপ নাই লাষ্টত তোমালোকৰ টপিক কেইটা লিখি দিম, সেইখিনি তোমালোকে কভাৰ কৰিবলৈ চেষ্টা কৰিবা। যে ফাৰ্স্ট অফ অল ইয়াত তোমালোকৰ তিনিটা পাৰ্ট আছে, এটা হ'ল এলকোহল আৰু এটা হ'ল ফিনল আৰু এটা হ'ল ইথাৰ। ইয়াৰ ফাৰ্স্টত তোমালোকৰ এলকোহল, যে এলকোহলৰ শ্ৰেণী বিভাজন ক্লাসিফিকেশন তোমালোকে চাবা যে মনো, ডাই আৰু ট্রাই অথবা পলিহাইড্রিক এলকোহল। এটো চাবা, এটো ইম্পৰ্টেন্ট হয় যে এলকোহলৰ শ্ৰেণী বিভাজন। তাৰপিছত তোমালোকে চাবা যে এলকোহলৰ নামকৰণ নোমেনক্লেচাৰ, এলকোহলৰ নামকৰণ এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত চাবা তাৰপিছত তোমালোকে এলকোহল আৰু ফিনল, যে ফাৰ্স্টত তোমালোকে এলকোহলৰ প্ৰস্তুতি প্ৰিপাৰেশন অফ এলকোহলস, যে এলকোহলৰ প্ৰস্তুতি তোমালোকে চাবা যে ফাৰ্স্টত 1 নম্বৰ এলকিনৰ পৰা ইয়াৰ ৰোমান 1 ৰোমান 2 আছে হাইড্ৰবৰেশন জাৰণৰ দ্বাৰা বাই হাইড্ৰবৰেশন অক্সিডেশন। এটো চাবা, এটো ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা কোৱেশ্চন আহে। তাৰপিছত তোমালোকে 2 নম্বৰ আছে কাৰ্বনিল যৌগৰ পৰা ফ্ৰম কাৰ্বনিল কম্পাউণ্ডছ, এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে গ্ৰিগনাট বিকাৰকৰ পৰা ফ্ৰম গ্ৰিগনাট ৰিয়েজেন্ট, এটো ভেরি ভেরি ইম্পর্টেন্ট আৰু ইয়াৰ পৰা বাৰে বাৰে কোৱেশ্চন দেখা যায়, এটো তোমালোকে চাবা। তাৰপিছত তোমালোকে পাবা যে ফিনলৰ প্ৰস্তুতকৰণ, যে প্ৰিপাৰেশন অফ ফিনল, যে ফিনল কেনেকৈ প্ৰস্তুত কৰিব পাৰি। 1 নম্বৰ হেলোইৰিনৰ পৰা, যে ফিনলৰ যিকেইটা মানে প্ৰস্তুত প্লেন আছে এইকেইটা মানে বহুত ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে। যে 1 নম্বৰ আছে হেলোইৰিনৰ পৰা ফ্ৰম হেলোইৰিনছ, এটো চাবা, ভেরি ভেরি ইম্পৰ্টেন্ট। তাৰপিছত 2 নম্বৰ আছে যে বেনজিন সালফিনিক এসিডৰ পৰা, এটো ভেরি ভেরি ইম্পৰ্টেন্ট হয়, এটো চাবা। তাৰপিছত 3 নম্বৰ আছে যে ডাইজোনিয়াম লৱণৰ পৰা ফ্ৰম ডাইজোনিয়াম সল্ট, এটো ভেরি ভেরি ইম্পৰ্টেন্ট হয়, এটো চাবা। তাৰ 4 নম্বৰ আছে কিউমিনৰ পৰা ফ্ৰম কিউমিন, যে 4 নম্বৰ আছে কিউমিনৰ পৰা, এটো চাবা। যে ফিনলৰ প্ৰস্তুতকৰণ এই চাৰিটা চাবা, এই চাৰিটাৰ পৰা মানে এক্সামত কোৱেশ্চন পাবাই, এই চাৰিটা ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে চাবা যে পাঠ্যপুথি প্ৰশ্নমালা 7.5 যেটো আছে হেতু চাবা, হেতু ইম্পৰ্টেন্ট হয়। তাৰপিছত হ'ল যে ভৌতিক ধৰ্ম ফিজিক্যাল প্ৰপাৰ্টিজ, যে এলকোহলৰ মানে ভৌতিক ধৰ্ম, এলকোহলৰ ভৌতিক ধৰ্ম ফাৰ্স্টত তোমালোকে উত্তৰাংশ চাব লাগিব। তাৰপিছত তোমালোকে দ্ৰৱণীয়তা, ইয়াৰ পৰা কোৱেশ্চন দেখা যায়, এটো চাবা যে এলকোহলৰ ভৌতিক ধৰ্ম তোমালোকে চাবা। তাৰপিছত এলকোহলৰ মানে ৰাসায়নিক বিক্ৰিয়া, যে কেমিকেল ৰিয়েকশন, যে এলকোহলৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকে চাবা। ইয়াৰে ইম্পৰ্টেন্ট দেখুৱাই দিয়া আছো যে এলকোহলৰ এসিড ধৰ্ম, এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে চাবা ফিনলৰ এসিড ধৰ্ম, এটো ভেরি ভেরি ইম্পৰ্টেন্ট হয়, এটো তোমালোকে চাবা। তাৰপিছত তোমালোকে পাবা যে এস্টাৰীকৰণ, যে এস্টাৰীকৰণ এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত 2 নম্বৰ আছে যে এলকোহলত কাৰ্বন অক্সিজেন বান্ধনী বিভংগন ঘটা বিক্ৰিয়া, ইয়াৰে তোমালোকে 1 নম্বৰ যে হাইড্ৰোজেন হেলাইডৰ সৈতে বিক্ৰিয়া, এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে তলৰ পিনে চাবা 3 নম্বৰ নিৰদন যেটো আছে ডিহাইড্ৰেশন, এটো চাবা, এটো ভেরি ভেরি ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে নিৰদনৰ যেটো ক্ৰিয়াবিধি আছে হেতু তোমালোকে চাব পাৰা, যেটো ক্ৰিয়াবিধি আছে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া, যে ৰিয়েকশন অফ ফিনলস, যে ফিনলৰ ৰাসায়নিক বিক্ৰিয়া তোমালোকে চাব লাগিব। ইয়াৰ ফাৰ্স্টত আছে ইলেক্ট্ৰফিলিয়া এৰোমেটিক প্ৰতিস্থাপন, এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। ইয়াৰে তোমালোকে 1 নম্বৰ পাবা নাইট্ৰেশন হেলোজেনেশন, ইয়াৰে তোমালোকে যেটো 2 নম্বৰ পাবা, এটো ভেরি ভেরি ইম্পৰ্টেন্ট, এটো বাৰে বাৰে পৰীক্ষাত আহি থাকে। যে ব্ৰোমিন পানীৰ সৈতে বিক্ৰিয়াৰ ফলত ফিনলে 2,4,6 ট্রাই ব্ৰমোফিনলৰ বগা অধক্ষেপ প্ৰস্তুত কৰে, এটো চাবা, এটো ইম্পৰ্টেন্ট হয়। তাৰপিছত তোমালোকে যেটো কলব্বৰ বিক্ৰিয়া আৰু ৰাইমাৰ টাইমান বিক্ৰিয়া, এই দুটা আছে, এই দুটা ভেরি ভেরি ইম্পৰ্টেন্ট,
এই দুটো তোমালোকৰ বাৰে বাৰে এক্সামত আহি থাকে সুধি থাকে এই দুটো তোমালোকে ৰিয়েকশ্যন চাই যাবা কলবৰ বিক্ৰিয়া আৰু ৰাইমাৰ টাইমান বিক্ৰিয়া এই দুটো ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ 4 নম্বৰ জিংকৰ গুড়িৰ সৈতে ফিনলৰ বিক্ৰিয়া এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো ডাইৰেক্ট আহে ৰিয়েকশ্যন যে জিংকৰ গুড়িৰ সৈতে ফিনলৰ বিক্ৰিয়া এইটো তোমালোকে চাবা তাৰপিছত তোমালোকৰ পাঠস্থ প্ৰশ্ন নম্বৰ 7.6 এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে 7.9 এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় ৰাইমাৰ টাইমান বিক্ৰিয়া আৰু কলবৰ বিক্ৰিয়াৰ মানে বিষয় লিখিব লাগে ৰাসায়নিক সমীকৰণ লিখিব লাগে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত একভাৱে গুৰুত্বপূৰ্ণ কিছুমান এলকহল যে সাম কমাৰ্চিয়েলি ইম্পৰ্টেণ্ট এলকহলছ ইয়াৰে তোমালোকে দুটা পাবা এটা হ'ল মিথানল আৰু ইথানল এই দুটা চাবা ইম্পৰ্টেণ্ট হয় মিথানল আৰু এটা পাবা তোমালোকে ইথানল এই দুটা তোমালোকে চাবা যে আমি এলকহল কেনেকৈ মানে প্ৰস্তুত কৰিব পাৰি এলকহলৰ পৰা চাবা তাৰপিছত তোমালোকে ইথাৰ যে ইথাৰ তোমালোকে নামকৰণ শিকি ল'বা তাৰপিছত ইথাৰৰ প্ৰস্তুত প্ৰণালী যে প্ৰিপাৰেশ্যন অফ ইথাৰ যে ইথাৰ আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰি ফাৰ্ষ্টত ইয়াৰে তোমালোকে দুটা আছে 1 নম্বৰ 2 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই 2 নম্বৰৰ পৰা তোমালোকৰ উইলিয়ামছন সংশ্লেষণ ইয়াৰ পৰা বাৰে বাৰে মানে কুৱেশ্যন অহা দেখা যায় এইটো তোমালোকে চাবা পিছত তোমালোকে পাবা যে ইথাৰৰ ভৌতিক ধৰ্ম তাৰপিছত তোমালোকে পাবা যে ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া যে ৰাসায়নিক বিক্ৰিয়া ইয়াৰে তোমালোকে ইথাৰৰ চি যে কাৰ্বন অক্সিজেন বান্ধনীৰ বিভংগন ইয়াৰে এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা মানে কুৱেশ্যন 1 মাৰ্কৰ হয় মানে এটা মানে ৰিয়েকশ্যন দিয়া দেখা যায় তাৰপিছত তোমালোকে যে পাঠস্থ প্ৰশ্নমালাৰ 7.12 এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় এতিয়া তোমালোকৰ এক্সাৰসাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখুৱাই দিম যে তোমালোকে ইয়াৰে যে 7.1 এইটো চাবা যে আইপেক নেম যে তলৰ যৌগবোৰ আইপেক নাম লিখা এইটো চাবা এইটো ইম্পৰ্টেণ্ট হয় 7.4 7.5 7.11 7.14 7.15 7.17 7.20 7.22 2014-2019 আহিছিল এইটো এক্সাৰসাইজৰ এইখিনি চালে হ'ব যিখিনি দেখুৱাই দিলোঁ এইখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা আৰু অৰ্গানিক যিমানে প্ৰেক্টিছ কৰিবা সিমানে পাৰিবা এতিয়া তোমালোকৰ যদি কিতাপ নাই টপিক এটা লিখি দিছোঁ সেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যে তোমালোকৰ চেপ্টাৰ 7 নিউ এনচিইআৰটি চেপ্টাৰ 7 আৰু আগৰ এনচিইআৰটি চেপ্টাৰ 11 এলকহল ফিনল আৰু ইথাৰ ইয়াৰে যে ফাৰ্ষ্টত তোমালোকে চাব লাগিব এলকহলৰ শ্ৰেণী বিভাজন ক্লাছিফিকেশ্যন অফ এলকহলছ এলকহলৰ নামকৰণ নমেনক্লেচাৰ অফ এলকহলছ যে এলকহলৰ প্ৰস্তুতি প্ৰিপাৰেশ্যন অফ এলকহলছ এলকহলৰ ভৌতিক ধৰ্ম ফিজিকেল প্ৰপাৰ্টিজ অফ এলকহলছ যে এলকহলৰ ৰাসায়নিক বিক্ৰিয়া কেমিকেল ৰিয়েকশ্যন অফ এলকহলছ তাৰপিছত তোমালোকে ফিনল এইখিনি এলকহলৰ তাৰপিছত তোমালোকে ফিনলৰ চাব লাগিব ফিনলৰ নামকৰণ নমেনক্লেচাৰ অফ ফিনলছ তাৰপিছত ফিনলৰ প্ৰস্তুতি প্ৰিপাৰেশ্যন অফ ফিনলছ তাৰপিছত ফিনলৰ ভৌতিক ধৰ্ম ফিজিকেল প্ৰপাৰ্টিজ অফ ফিনলছ ফিনলৰ এচিড ধৰ্ম এচিডিটি অফ ফিনলছ তাৰপিছত ফিনলৰ ৰাসায়নিক বিক্ৰিয়া কেমিকেল ৰিয়েকশ্যন অফ ফিনলছ তাৰপিছত তোমালোকে ব্যৱহাৰিকভাৱে যে গুৰুত্বপূৰ্ণ কিছুমান এলকহল সাম কমাৰ্চিয়েলি ইম্পৰ্টেণ্ট এলকহলছ এইটো চাবা তাৰপিছত তোমালোক লাষ্টত আহিল ইথাৰ ইয়াৰে তোমালোকে ইথাৰৰ শ্ৰেণী বিভাজন চাবা ক্লাছিফিকেশ্যন অফ ইথাৰ চাবা তাৰপিছত ইথাৰৰ প্ৰস্তুতি প্ৰিপাৰেশ্যন অফ ইথাৰ এইটো চাবা তাৰপিছত তোমালোকে ইথাৰৰ ৰাসায়নিক বিক্ৰিয়া কেমিকেল ৰিয়েকশ্যন অফ ইথাৰ এইখিনি চাব লাগে তাৰপিছত এইখিনি তোমালোকে ৰিভিজন কৰিব লাগিব আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব এইখিনি কৰিলে তোমালোকে এইটো চেপ্টাৰৰ পৰা ফুল মাৰ্ক পাবা থেংক ইউ অল অফ ইউ